वेलकम टू माय सेकंड चैनल बिप्लव ब्लॉग এতিয়া চাই আছো আমি নাকাটিৰ পৰা যাই আছো বাছুকৰ বাৰে একদম আজি ধামাকাব ভিডিঅ'টো চাই থাকলৈ আজি মানে একদম বহুত জায়গাত যাই আছো নাকাটিত যাই আছো আৰু উঠে আছো চাই থাক লগত যাই আছে মিথুন ভাই বিকাশ ভাই বিক্ৰম ভাই এইবিলাক ৰিক্সা আৰু আগে আহি আছে পালচাৰ আৰু মাই গড চেছি অলপ প্ৰকাৰণে চেছ নহল পুৰা লেভেল দিখে না অলপ প্ৰকাৰণে চেছ নহল আৰু আছো আৰু 15 লৈ এইখানে হল মোৰ বিখ্যাত সাইকেল আৰু 15 পুৰা আজি ৰাইড কৰি আছো চাই থাক তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা মোৰ লগত আছে জুতিন ভাই আমাৰ লিডাৰ আৰু এইফালে আছে আমাৰ গাইছ চাইটা পুৰা যাই আছো বহুত জোচত যাই আছে কিন্তু চাইটা ভিডিঅ'টো হেলৈ আমাৰ জুতিন ভাই লিডাৰ আকি এতিয়া নাকাটি উঠে তা একদম লোকেল মানুহ না সব জানে আকি নাকাটিৰ কোন কি আৰু গাইছ এইবিলাক চা কি কৰি আছে গাইছ চেলচিলা এইখিনিতে চেলচিলা আৰু এটা আছে ওপৰত থোৱা গাইছ জীৱনত প্ৰথমবাৰ চেলচিলা মই নাকাটি ভাৰত দিয়া ইমান সহজ কথা নহয় নাকাটি ভাৰত ৰাৱে বদলি গৈছে আৰু হাতে আমাৰ কষ্ট হৈছে না চাইকেল দি আহিছোঁ বিজনীৰ পৰা নাকাটি পাগল নাকি অ' মাই গড আৰু ওপৰত চা জুতিন ভাই পুৰা আগত গৈছে আৰু এক পিয়া মাৰিম জাজ ও মাই গড পিছফালে এটা আছে পৰি চেলচি ঐ জুতিন চা পুৰা আগত গৈছে জুতিন তাৰ মানে স্পেনিছ আছে না নাযায় লাহে লাহে উঠ কোনো টেনশ্যন নাই গাইছ দাউৰি উঠিলে ভাগাৰ বহুত লাগে মানে আৰু উঠিবও কষ্ট হয় সেইকাৰণে লাহে লাহে যাই থাক বিন্দাছত আৰু আমি ভাত খাওঁ নাই না পুৱাৰ বাৰে চাহ খাইছোঁ পুৰা আৰু ৰাইট অ' মাই গড এই হ'ল নাকাটি পাহাৰ একদম ভাৰ লাগছে মোক কি ক'ম আধাই যাই পোৱা নাই পুৰা চেলচিলা চেছ মই অ' মাই গড উপায় নাই কি ক'ম যাবাই লাগিছে জুতিন ভাই লিডাৰ কেইটাই আগত যায় আৰু মানুহ চব ওপৰত হাম উঠি গা চালা নেই চাৰুংগা ক'ৰবাত অলপ আৰু গাইছ মই ক'ত আছোঁ চা পুৰা নাকাটিৰ মাজত আৰু যাই আছোঁ নাকাটিৰ ওপৰত যাবাতো পাৰিম নে নাই উপায় নাই ভাই যাবাই লাগব আজি প্ৰথম নাকাটিত এক পিয়া মাৰি লওঁ আৰু পানী অ' ভাই অ' ভাই জুতিন ভাই নেই চাৰগা হামকো ময়ে লাজ পৰি গৈছোঁ গাইছ ইউটিউবাৰ হ'লে কি হ'ব ইউটিউবাৰে লাজ ইউটিউবাৰৰ পৰা জজ কমি গৈছে অ' হাই ৰে হাই জীৱনত প্ৰথমবাৰ মাই গড আৰু পিছত কোনো নাহে আৰু গাইছ ইয়াৰ পৰা পুৰি গ'লে চেছ যাবি একদম ঘিৰঘিৰীয়া উপায় নাই আৰু আগত এজন মানুহ নামি আহি আছে আৰু চকুৰ ভাই আগত গৈছে খালি পুৰি গ'লে চেছ কাটি ৰিক্সা অলপ জুম কৰি দি আছোঁ এইটো মানুহবোৰ উঠি আছে পুৰা নাক কাটি ছেকেণ্ড ঝৰ্ণা এইটো নহয় এইটো ফাৰ্ষ্ট ঝৰ্ণা পাইছোঁ সেইফালে চা অলপ মুখ ধুম ৰখাইছ পুৰা ঠাণ্ডা পানী অ' মাই গড পুৰা ঠাণ্ডা পুৰা পানী পৰি আছে ফাৰ্ষ্ট দৃশ্য অলপ ফাৰ্ষ্ট ঝৰ্ণা ভাই নাক কাটিৰ প্ৰথম ঝৰ্ণা পুৰত চা মানুহ আৰু গাইছ ওপৰত যাই আছোঁ আৰু ওপৰত গৈছে মোৰ পাৰ্টনাৰবিলাক চাই থাক পুৰা জোচত যাই আছোঁ পাৰ্টনাৰ কি ক'ম ফাৰ্ষ্ট থাপা আৰু ঝৰ্ণা পাৰ হৈ আহিলোঁ এইখন আৰু ওপৰত যাই আছোঁ একদম পুৰা ওপৰৰ পৰা ঝৰ্ণাত পানী পৰি আছে অ' মাই গড
কি ডাঙৰ পাথৰ পেন আৰু এইটুকটা চিকেন চৰনা গাইছ সেইবিলছা ৰ না গাইছ এইটো ৰিক্সা ৱাও তে অলপ মুঠুম ঠাণ্ডা ঠাণ্ডা পানী মুঠি আছোঁ গাইছ ঠাণ্ডা কিন্তু পানী মই আজি উঠিমেই গাইছ যিমান ৰাতি হওক মোৰো জিয়েৰ আছে না এটা সপোন নাক কাটিটো থোৱা আৰু ভিডিঅ' বনোৱা এটা সপোন আছে আৰু এইফালে নাক কাটিত পানী পৰি আছে অ' মাই গড মাথা পুৰা ঘূৰাং ঘূৰাং অৱস্থা অ' মাই গড জংঘলৰ মাজে মাজে পুৰা সোমাই সোমাই যাই আছোঁ আৰু বহুত ওখ আছিলে ভাই কি ক'ম অ' মাই গড উপায় নাই আজি উঠিমেই গাইছ কেনেকা থিয়া অ' মাই গড ডাৰ্ক খাৰা হমি চিলেক্ট খালে কি হ'ব ৰে যদিন ইয়াৰ পৰা যদি যাওঁ চিধাই ডঙত বোলে গাৰ্লফ্ৰেণ্ডক আনাতো বহুত কষ্ট ভাই নানিবি ইয়াত একদম কাজ যদি জোৰ জবস্তি আহিব খোজে আপি তোমাৰ লগত নানিবি কোনো দিন তোৰ ৰিক্স নানিবি আছে গাইছ নানিবি মানে নানিবি নামাৰ বেলাতো আৰু ৰিক্স উঠোতে যিখিনি কষ্ট না নামাতে ভাল কিন্তু পুৰা ৰিক্স থাকে এইকেইটা হুমকুৰা খাই পৰিলে চেচ মৰিব পাৰিছ গেৰেণ্টি নাই সেইকাৰণে আপিক আনাত চাই নানাই লাভ নিজে কেনেকৈ চিলচিলা খোৱা খাই গাইছ পৰং পৰং অৱস্থা আৰু এইফালে ভাত খোৱা নাই বিজনী পুৰা চাইকেল মাৰি আহিছোঁ নাক কাটি চাই থাক দৃশ্য বাবাৰ মন্দিৰ শিৱ বাবা গাইছ এইটো হ'ল আয়া মোৰ কিবা হাড়ে টিকেটি খোৱা যেন লাগি আছে শিৱ বাবাৰ মন্দিৰ ইয়াৰ এটা ভক্তি কাঢ়িলোঁ বাবাক শিৱ বাবাৰ মন্দিৰ ইয়াত এটা ভক্তি কাঢ়িলোঁ যাতে একদম উঠিব পাৰোঁ নামিব পাৰোঁ যেনে ভাল পাই ঘৰত যাব পাৰোঁ গাইছ চাই থাক ঝৰ্ণা গাইছ এইটো 4 নম্বৰ ঝৰ্ণা অলপ মুখত পানীটো মই যিটো ঝৰ্ণা পাইছোঁ ন এইটো মুখত কিবা পানী দিলে অলপ জচটো উঠি যায় আৰু কিবা অলপ থাকাৰটো কম লাগি যায় ঠাণ্ডা নাপানীটো পানী ঠাণ্ডা গাইছ নাক কাটি পাহাৰ মে হাম দেখতে যাওঁ ভিডিঅ'টো ইয়াৰ এতিয়া আমাৰ ভুল হ'ল এতিয়া আহিব লাগিছিল গাইছ শিলৰ কাৰণে উঠোৱা ভাল লাগে খুটখুটি নিচিনা বস্তুটো মানে পুৰা ৰিক্স নাই তোৰ ইচ্ছা এইটো পুৰব পাৰিছ ওপৰত পুৰা একদম অভাৰটেক যাই আছোঁ গাইছ ওপৰত বোলে পুৰা মজা হাৱা লাগে ভাইছ মানে যিখিনি উঠোৱা কষ্ট না সেইখিনি ওপৰত উঠি পালে হাৱা পালে মানে একটা অনুভৱ হয় যে মানে পুৰা কষ্টৰ শান্তি আৰু একটা ফিলিংছ আহে মজা কষ্ট নোহোৱা শান্তি আহে এনেকুৱা হাৱা না গৰম দিনত বেছি ভাল তো পানী পৰিলে জোক আহে ইয়াত মাই গড কি কম চাই থাক বুকুখন এনেকুৱা বিষাই আছে না মোৰ কিবা নিজে কিবা চেলা উপায় নাই এটা ইউটিউবাৰ আছিল ইয়াত মই তাৰ ভিডিঅ' চাইছোঁ তামি বোলে এজন তাৰ পাৰ্টনাৰে তলৰ পৰা ওপৰলৈ 37 মিনিটত উঠিছিল কথাটো হয় সত্য কথা কিন্তু ভিডিঅ'ত কৈছে কিন্তু কথাটো সঁচা না মিছা ময়ো নাজানো গাইছ মোৰ কিন্তু ৰাও পুৰা চেঞ্জ হৈ গৈছে নাপাৰাম আৰু নেক্সট অলপ ভিডিঅ' আগত দেখি আছোঁ চাই থাক এইখিনি আৰু গাইছ বহুত থিয়া ভিডিঅ'ত ভাবছিলোঁ এইখিনি মই অলপ সমান কিন্তু নহয় ৰিয়েলত পুৰা ওখ কি কম চেলা কিন্তু গাইছ আৰু আছে গাইছ পাং হৈছোঁ 50% অলপ বেছি আহি পেলোঁ গাইছ ৰাহ বদলি গৈছে মোৰ আজি Hey, funky man, Asia Rex, huh? Yeah, slowly. চেণ্টাৰত আহি পাইছোঁ এইটো মাজত আৰু ওপৰত যাই আছে জুতিন ভাই চেছ গাইছ আৰু ফেলে চা
পাথাৰ ফালে চাই পুৰা একদম কিছু ধুমা ধুমা দেখা পায় আৰু এই হ'ল নাককাটি পাহাৰ আৰু ওপৰত অলপ দূৰ আছে ওপৰত যাই আছোঁ চাই থাক জিভা ওলাইছে জিভা পানীৰ কাৰণে ইয়াৰ মানে পানী আনবাই লাগব যিমান যি বস্তু নানে কিয় পানী দৰকাৰ পানী ইজ বেষ্ট যেতিয়া পুৰা ওপৰত যাই আছোঁ চাই থাকে ক'লে ভিডিঅ'টো একদম দেখা নাযায় জুমেই নহয় মোৰ মোবাইল ইয়াৰ পৰা আছো পুৰা নাককাটিৰ ওপৰত দেখা নাযায় প্ৰথমবাৰ নাককাটিত আহি গ'লো ওপৰত চাইডত দেখিছা পুৰা ওপৰত আহিছোঁ টপত ইয়াৰ পৰা আৰু ওপৰত নাই আৰু পুৰা টপত আহিছোঁ ভিডিঅ'টো একদম ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবি বিলি ডুব জাং হৈ আছে গাইছ এটা উপর উঠাই নাই আমি ভয়ে খাই উঠবাত আমি ক'ত মোকে যি ভয় লাগি আছে গাইছ নহয় ৰে কি কম খাই আছো আলুৰ চপ গাইছ আলুৰ চপ খোৱা পানী छोरा নাই গো আমি ছোরার পারে পাইপ টান কিনে কিনা छोराৰ পানী গাইছ মোটর হইছে আৰু গাইছ নাককাটিৰ পৰা আহি গলো এইটো নামি আইছো নাককাটিৰ পৰা চাই থাক এতিয়া নাককাটিত যোৱা বিখ্যাত দলংখান দেখাই আছো গাইছ মোৰ আগত আছে নাককাটিত যোৱা বিখ্যাত দলংখান এইখান যাওঁতে দেখাব পৰা নাই তো মানে পুৰা জছত আছিলো না যাবাই লাগে টাইম নাই সেইকাৰণে আহিয়ে